এতিয়াৰে পৰা এনেকুৱা কাম মই কেতিয়াও নকৰোঁ। এয়া চোৱা, মই কাণত ধৰিছোঁ অনুভূতি। তুমি এবাৰ আহি চাই যোৱা। আপোনাৰ কথা নাজানো ছাৰ, কিন্তু জোনবাইৰ আপোনাৰ প্ৰতি সাংঘাতিক আন্তৰিকতা আছে। মই যিদৰে ভাবোঁ ছাৰে হয়তো তেনেকৈ নাভাবিবও পাৰে। মানুহে চাৰ্টিফিকেট চাই প্ৰেম নকৰে। বাগানৰ কোটিপতি মালিকজনো কেতিয়াবা সেই পাতফুলৰ ছোৱালীজনীৰ প্ৰেমত পৰে। যিহেতু ঠিকেই কৈছে, মাক মই কথাবোৰ খোলা খুলিকৈ কোৱাই ভাল। মা কি হৈছে তোৰ? গাটো অলপ বেয়া লাগিছে। উশাহটো দেখোন ছুটি লাগিছে। তই মোক কোৱা নাছিলি কিয়? ইমান বেছি বেয়া হোৱা নাই নহয়। আজিৰ দিনত দৰৱ খাইছিলি? তাৰ মানে আজিও পাহৰিলি? নহয় দিনত খাব লগা টেবলেটটো কালি ৰাতিয়ে শেষ হৈ গ'ল। তই মোক কোৱা নাছিলি কিয়? মই আনি দিলোহেঁতেন নহয়। ব'ল আমি ডক্টৰৰ ওচৰত যাওঁ ব'ল। নালাগে মোৰ গাটো বেছি বেয়া কৰা নাই নহয়। ৰাতি যদি বেছি হয় তেতিয়া? নাই নহয় মই জানো নহয়। ঠিক আছে, কাইলৈ ৰাতিপুৱাই কিন্তু যাব লাগিব। হ'ব দে। তই অকণমান ৰেষ্ট ল, মই তোৰ কাৰণে গৰম ভাত কেইটামান পাতি দিওঁগৈ। তোৰ ঠাণ্ডা লাগিছে নেকি? নাই লগা। ৰ। হেল্ল', হয় থেংক ইউ ছ' মাছ। শুনিছা? এইফালে আহাচোন। ঐ, কি হ'ল তোৰ? মোৰ চাকৰি হৈ গ'ল আজি। ঐ, তই সঁচাই কৈছনে? সঁচা। মই কৈছিল নাই যে কষ্ট কৰি যা, ফল এদিন পাবিয়েই। ধন্যবাদ, তোমাক বহুত বহুত ধন্যবাদ। ঐ, তই আকৌ কান্দিছ কিয়? আৰুচোন মোক তই ধন্যবাদটো কিয় দিছ? মই কিবা তোৰ হৈ ইণ্টাৰভিউ দিছিল নেকি? হা? তাৰ বাদতে তুমি সকলোবোৰ কামেই কৰিছা, একমাত্ৰ তোমাৰ বাবে মই চাকৰিটো পালোঁ। এই অকল মোৰ কাৰণে নহয়, তই কিবা কমখন কষ্ট কৰিছিল নেকি? সেই কষ্টখিনিৰ মূল্য আজি পোৱা যেন লাগিছে। সঁচাই মোৰ আজি মনটো বিৰাট ভাল লাগিছে। তোৰ যে মুখত হাঁহিটো জিলিকি উঠিছে। ঐ, তই এটা কাম কৰ, তই চাহ কৰচোন, মই খাওঁতে মিঠাই কেইটামান লৈ আহ। মিঠাই নালাগে দিয়া। কি নালাগে দিয়া মিঠাই আকৌ? ইমান ভাল খবৰ এটা দিছ, তোক মই মিঠাই এটা খুৱাবই লাগিব। আৰু তোকে নহয়, ওচৰত যিমান নহয় চবকে মিঠাই খাওঁ আজি মই। তই চাহ কৰ, মই আহি আছো। তই মনতে পতাপত। ছাৰ, ৰিপৰ্টত কি আহিছে? একচুৱেলি তেওঁৰ হাৰ্টত 2টা স্পট ডিটেক্ট কৰা গৈছে। বেছি নেকি ছাৰ? কণ্ডিশ্যনটো অকণমান চিৰিয়াছ। যিমান পাৰি সোনকালে আপোনালোকে অপাৰেশ্যনটো কৰি লওক। অপাৰেশ্যনটোত কিমান টকা খৰচ হ'ব ছাৰ? ধৰি লওক 5-6 লাখ টকা লাগিব। আন নাৰ্ছিং হোমত কৰিলে ইয়াতকৈ বেছি হ'ব। কেতিয়ালৈ কৰিব লাগিব? যিমান পাৰে সোনকালে কৰিলে ভাল, নহ'লে পেচেণ্টৰ কাৰণে বিপদ হ'ব। ঠিক আছে ছাৰ, কিবা এটাটো কৰিম। ধন্যবাদ ছাৰ। এই ৰিপৰ্টটো লগত লৈ যাওক। কি হ'ল? কি ক'লে ডাক্তৰে? বিশেষ চিন্তা কৰিব নালাগে বুলিয়ে কৈছে। সৰুকৈ অপাৰেশ্যন এটা কৰিব লাগিব। সেইবোৰ কৰিব নালাগে দেই, মই টেবলেটেই খাম। তই কি ডক্টৰতকৈ ওপৰ নেকি? টকা পইচা বহুত লাগিব নহয়।
টকা পইচাৰ কাৰণে তই চাচাই আকৌ কিয় ফোন কৰি আছে? কি হ'ল? কোনে ফোন কৰিছে? কোনো নহয়, ব'ল আমি গৈ থাকোঁ। ছাৰ, আজি আপোনাৰ মুডটো অলপ বেলেগ দেখিছোঁ যে। মানুহৰ মন সদায় একে নাথাকে নহয়। জানো, কিন্তু আজি অলপমান বেছিয়ে সলনি দেখিছোঁ। আজি মই জীৱনৰ এটা ডাঙৰ সিদ্ধান্ত ল'বলৈ গৈ আছোঁ। কংগ্ৰেচুলেশ্যন ছাৰ। কংগ্ৰেচুলেশ্যন দিলে যে, সিদ্ধান্তটো কি আপুনি জানে জানো? এইটো বয়সত আপুনি কি ডাঙৰ সিদ্ধান্ত ল'ব অনুমান কৰিব পাৰিছোঁ আৰু দিয়কচোন। থেংক ইউ। মোক আকৌ থেংক ইউ কিয় দিছে? এই সিদ্ধান্তটো লোৱাত আপোনাৰ বহুতখিনি অৰিহণা আছে। এনেকৈ নক'বচোন ছাৰ, মইনো কি কৰিছোঁ? কেতিয়াবা দুই এটা ধেমালি কৰিছোঁ আৰু। আপোনাৰ সেই সৰু সৰু ধেমালিবোৰে মোক কিছুমান কথা ভাবিবলৈ বাধ্য কৰিছে। তেনেহ'লে চিন্তা নকৰিব ছাৰ, আজি সিদ্ধান্তটো লৈ লওক আৰু দুটামান ধেমালি কৰি আপোনাক হোমৰ গুৰিত বহাই দিয়া দায়িত্বটো মোৰ। কি কৰোঁ? মাৰ অপাৰেশ্যনৰ কাৰণে ইমান টকা ক'ৰ পৰা যোগাৰ কৰোঁ? ঐ, তোক ইমানকে ফোন কৰি আছো, ৰিচিভ কৰা নাই কিয়? তোৰ লগত মোৰ এতিয়া আৰু কোনো সম্পৰ্ক নাই। বাহ, থানাত কাম পাই মোৰ সৈতে সম্পৰ্কই এৰি দিলি। তোৰ লগত সম্পৰ্ক ৰখা মোৰ কোনো প্ৰয়োজন নাই। তোৰ দৰে ঠগ বাজ লম্পট এটা মানুহৰ লগত যে মই কাম কৰিছিলোঁ, সেইটো মোৰ জীৱনৰ বাবে এটা ডাঙৰ পাপ আছিল। আৰু সেইবাবেই হয়তো মাৰ আজি এই অৱস্থা। কমকৈ হ'লেও মই সৎ পথেৰে উপাৰ্জন কৰিছোঁ, নিজে সলনি হ'বলৈ চেষ্টা কৰিছোঁ। তথাপি তই মোক আমনি কৰি আছ যে। চাহজনে এইবাৰেই লাষ্ট। তই মোক এটা লাষ্ট কাম কৰি দে। ইয়াৰ পাছত তোক মই একো আমনি নকৰোঁ। আৰে মই তোৰ সন্মুখলৈ নাই। তই মোক মাত্ৰ এটা কাম কৰি দিব লাগে, আৰু মই জানো এই কামটো কেৱল তইহে কৰিব পাৰিবি। মই নকৰোঁ। তই কেনেকৈ ভাবিব পাৰ ইমানখিনি পাছতো মই এইবোৰ কাম কৰিব পাৰিম বুলি? আৰে কামটোতো শুনি ল। নুশুনো আৰু নকৰোঁ। 10-12 লাখ টকাৰ কাম। যদি কৰ, আগাখিনি তোৰ। ভালকৈ ভাবি চাবি, তোক কিন্তু এইটো সময়ত বহুত টকাৰ প্ৰয়োজন আছে। অনবৰতে অনুভূতিৰ পক্ষত কথাবোৰ কৈ নাথাকে। মোৰ মানসিক অৱস্থাটোৰ কথাও ভাবি চাবি এবাৰ। আৰু এইখন মোৰ ঘৰ। কি কলি? বৰ ডাঙৰ কথা কৈ দিলি তই।